হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই বাৰু। চ' গাইজ, আজি এইটো ভিডিঅ'ত যোৱাকালি 21 তাৰিখৰ যি আপডেট সুখবি চেণ্টাৰ, নাগালেণ্ডৰ ডিমাপুৰ যি সুখবি চেণ্টাৰ, তাৰ কিছু আপডেট মই পাইছোঁ বাৰু। আপোনালোকৰ আগত সেই আপডেটখিনি জনাবলৈ আহিলোঁ। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, আপোনালোকে গম পাব কেনেকুৱা ধৰণৰ ফিজিকেল এবাৰ হৈছে ডিমাপুৰত সুখবি চেণ্টাৰত। চ' গাইজ, বহুতৰে মনত এটা ডাউট আছিলে যে গ্ৰাউণ্ডটো কেনেকুৱা ধৰণৰ সুখবিত মানে ডিমাপুৰত। তো মই কৈ দিওঁ, গ্ৰাউণ্ডটো ইমান বেয়াও নহয়, ভালে আছে, কিন্তু অলপ আপ ডাউন আছে বাৰু। সেইটো ইমান টেনশ্যন ল'বলগীয়া কথা নহয়। বাকী এটাই টেনশ্যন গ্ৰাউণ্ডটোৰ বিষয়ে গম পাইছোঁ যে মানে টাৰ্ণিঙত মানে বহুতে মানে টাৰ্ণিঙতেই মানে ৰখি দিব লগা হৈ গৈছে, মানে যিহেতুকে কেণ্ডিডেটছ বহুত ৰানিং কৰাইছেতো। চ' টাৰ্ণিং এটা আছে মানে অলপ পি চাইজৰ হয় কিবা ট্ৰেকটো, মই আপোনালোকক দেখাই দিম ছাইডত, আপোনালোকে দেখা পাব। চ' সেই টাৰ্ণিংটোতে মানে বহুতৰে মানে কিবা হৈছে, আৰু যিহেতু 10 পাক দিছেতো, 10 পাকত মানে ৰাউণ্ড কাউণ্টিং কৰাতে বহুতৰে মানে কিবা হৈছে, কাউণ্টিং মিষ্টেক হৈ গৈছে বহুতৰে। চ' আপোনালোকে ফিল্ডত যদি ৰানিং কৰিছে, আপোনাৰ কাউণ্টিংটো ঠিকেই হ'ব বাৰু, আৰু যিমান পাৰে কাউণ্টিংটো মনত ৰখাব চেষ্টা কৰিব। 10 পাক কাউণ্ট কৰা মানে, আৰু এদিকে ৰানিঙো কৰি থাকিব লাগে, এদিকে কাউণ্টিং কৰা, মনত ৰখা অসুবিধা হৈ যায়তো, সেইবাবে আপোনালোকে কাউণ্টিংটো নাপাহৰিব। আৰু ৰানিংটো RFID হৈছে, আপোনালোকে গমে পায়, RFID দ্বাৰা কৰা হৈছে। আৰু ভৰিত মানে চিপছ লগাই বান্ধি দিয়ে তেওঁলোকে, এটা ঘড়ী নিচিনা, দুখন ভৰিত বান্ধে বুলি শুনা পাইছোঁ। আৰু যোৱাকালি ছেকেণ্ড গ্ৰুপৰ এটা আপডেট পালোঁ যে ছেকেণ্ড গ্ৰুপত মানে দৌৰিব দিছিলে 160 কেণ্ডিডেট, আৰু তাৰে মাত্ৰ পাছ হৈছে 59টা কেণ্ডিডেটছ। মানে বহুত কেণ্ডিডেটছ এবাৰ ফেইল হৈছে, মানে ক'বলৈ গ'লে এবাৰ কাট অফ বহুত কম যাব। আপোনালোকে যদি আপোনালোকৰ টাইমিং ঠিকে আহি আছে, চিন্তা নকৰিব, আপোনালোকে বাছ ৰানিংটো কৰক। এবাৰ যেনেকুৱা ধৰণৰ ৰানিং ফেইল হৈছে না কেণ্ডিডেটছবোৰ, মানে কাট অফ বহুত কম যোৱাৰ সম্ভাৱনা আছে। বাকী আৰু যোৱাকালি এটা লাষ্ট গ্ৰুপৰ আপডেট পাইছিলোঁ যে লাষ্ট গ্ৰুপত আপোনাৰ টোটেল কেণ্ডিডেটছ ৰানিং কৰাইছিলে 300ৰ পৰা 350ৰ ভিতৰত, কিন্তু তাত টোটেল কেণ্ডিডেটছ পাছ হৈছে মাত্ৰ, ৰানিঙত কোৱালিফাই হৈছে মাত্ৰ 79 জন। এনেকুৱা এটা আপডেট পাইছোঁ মই যোৱাকালিৰ। বাকী মই ছাইডত দেখুৱাই দিম আপোনালোকক এইটো মেছেজটো, কিন্তু অফিচিয়েলি নহয়, কিন্তু কেণ্ডিডেটছে কোৱা আৰু কথা আৰু এইটো। চ' সেই প্ৰকাৰে চাব গ'লে ৰানিংটো যিমানেই নহওক অলপ টাফ হৈছে বাৰু RFID লগোৱাৰ কাৰণে। বাকী যদি আপোনালোকৰ প্ৰেক্টিছ ঠিকে আছে, চিন্তা নকৰিব, কোনো বিন্দাছ পাছ হৈ যাব। আৰু বাকী থাকিল ডকুমেণ্টছৰ কথা, ডকুমেণ্টছ কি লাগিব বুলি বহুতৰে মনত ডাউট আছে, মানে মই ডাউটটো ক্লিয়াৰ কৰিব চেষ্টা কৰিছোঁ বাছ আপোনালোকক। ডকুমেণ্টছ আপোনাৰ ফাৰ্ষ্টত আইডেণ্টি প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড চেক হ'ব, আৰু এডমিট কাৰ্ডখনটো চেক হ'বই। বাকী সকলো ডকুমেণ্টছ আপোনালোকে 2 কপি বা 3 কপি জেৰক্স লৈ যাব, আৰু তাৰপিছত পাছপৰ্ট চাইজ ফটো চেক কৰিব 2 কপি বা 3 কপি। তাৰপিছত আপোনালোকে পেন লৈ যাব নাপাহৰিব, আৰু কাষ্ট চাৰ্টিফিকেটখন, আৰু হাইট চেষ্টৰ NXRখন, আৰু পাৰিলে ডমিচিয়েলখন লগত ল'ব। ইমানেই ডকুমেণ্টছ লাগিব, যিহেতু এতিয়া ফিজিকেলৰ কাৰণেহে। ডকুমেণ্টছ ভেৰিফিকেশ্যনত বাৰু চব ডকুমেণ্টছ লাগিব, কিন্তু এতিয়া ইমানেই ডকুমেণ্টছ লাগিব। বাকী আৰু আপোনালোকে ব্লেক পেন এটা, ব্লু পেন এটা লগত লৈ যাব নাপাহৰিব। বাকী যিমান পাৰোঁ আপডেট দিছোঁ, আৰু পাৰিলে আপডেট দিম আপোনালোকক।